বন্ধুসকল জয় অসম। বন্ধুসকল আপুনি সকলোৱে জানে বৰ্তমান অসমত হুৰকাত ধুমুহাৰ দিন তেনেদৰে আৰু বৰ্তমান কি হ'ব, কাৰেণ্টৰ প্ৰব্লেম হ'ব, লাইনৰ প্ৰব্লেম হ'ব আৰু মোবাইল চাৰ্জ দিয়া প্ৰব্লেম হ'ব। আৰু বৰ্তমান সকলোৰে এটা বিশেষ বস্তুৰ প্ৰয়োজন আছে, যিটো বস্তুৰ নাম হ'ল পাৱাৰ বেংক। বন্ধুসকল আপুনি গমেই পাইছে, অহাকালি মই শ্বৰ্ট ভিডিঅ' আপলোড কৰি দিছিলোঁ। 30 মাৰ্চত Xiaomi আমাৰ MI কোম্পানী যিটো হয়, এইটো এটা পাৱাৰ বেংক লঞ্চ কৰিছিল। এই পাৱাৰ বেংকটোৰ নাম আছিল কি, MI পাৱাৰ বেংক বুষ্ট প্ৰ'। বন্ধুসকল এই পাৱাৰ বেংকত কি কি আছে আমি তাৰে আলোচনা কৰিম। এই পাৱাৰ বেংকত 30,000 mAh বেটাৰী আছে বন্ধুসকল, আৰু ইয়াক 3টা স্লট পাব আপুনি চাৰ্জিং কৰিবলৈ। আপুনি 3টা মোবাইল বা 3টা গেজেট, ইলেক্ট্ৰনিক গেজেট একেলগে চাৰ্জ কৰিব পাব। তাৰে ভিতৰত 2টা USB টাইপ C, দুটা USB টাইপ A আৰু এটা USB টাইপ C পৰ্ট। বন্ধুসকল ইয়াত আপুনি চাৰ্জ কৰিবলৈ 24 ৱাটৰ ৰিচাৰ্জেবল মানে ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰে। 24 ৱাটত আপোনাৰ কোম্পানীৰ মতে 7 ঘণ্টাত ফুল চাৰ্জ কৰি দিব। 30,000 mAh বেটাৰী 7 ঘণ্টাত ফুল চাৰ্জ কৰি দিব। আৰু ইয়াত 3টা পাৱাৰ ডেলিভাৰীৰ কাৰণে 3.0 ফিচাৰ আছে। 18 ৱাট ছাপোৰ্ট কৰে। ইয়াত 18 ৱাটৰ ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰে মোবাইল ফাষ্ট চাৰ্জিং কৰিবলৈ বন্ধুসকল। আৰু ইয়াত আপোনাৰ 30,000 mAh বেটাৰী থকাৰ সত্ত্বেও 16টা লেয়াৰৰ ছিকিউৰিটি আছে, ইয়াৰ কাৰণে কোনো ভয় নাই। আৰু এণ্টি ফিচিং হয়, যিটো আপোনাৰ পাৱাৰ বেংকটো ব্লাষ্ট হোৱাৰ কোনো ভয় নাথাকে। আৰু ইয়াত ওজন ক'বলৈ হ'লে 30,000 mAh বেটাৰীৰ ওজন ক'বলৈ আধা কেজিৰ ওপৰত, 644 গ্ৰাম মানে আধা কেজিৰ ওপৰত হ'ব। আৰু ইয়াৰ প্ৰাইচ আমি যদি এই পাৱাৰ বেংকৰ প্ৰাইচ কওঁ, মাত্ৰ 2,000 টকা, 1,999 টকা মানে 2,000 টকা। বন্ধুসকল এইটো যেতিয়া চেলত আহিব ফ্লিপকাৰ্ট বা MI ষ্টৰত, মই আপোনাক জনাই দিম যদি আপুনি কিনিব বিচাৰে। বন্ধুসকল এইখিনি ভিডিঅ'টো চাই কিনে ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। বেয়া লাগিলেও ক'ব বন্ধুসকল, মই অলপ চেষ্টা কৰিম ভিডিঅ'বিলাক আৰু ভাল কৰিবলৈ। ধন্যবাদ, থেংক ইউ।